আমাৰ পকলি ৰেডি কৰি আছোঁ পুৰা খুন্দিবৰ কাৰণে পকলি চাফা কৰি আছোঁ ঢেকীয়া মানুহ আমাৰ বিৰাট ডাঙৰ মানুহ খাই কৰি অনা হৈছে তাৰ কিমান বল চাওঁ কি খবৰ দাদা কি খবৰ খবৰ বেয়া কিয় খেলাগৰ হ'ব আমাৰ জেন্টছ পাৰ্টিৰ পুৰা ঠাণ্ডা খোলা পুৰা ঠাণ্ডা শুনি আছোঁ জেন্টছ পাৰ্টি একজন জেন্টছে ঢেকি দি আছে এইজন জেন্টছ এইজন আৰু মই লাৰি দি আছোঁ লাৰি দিয়া নাই নিদিও আঙুলি যাব সুন্দৰ ঢেকি দিয়ে কাৰোবাক যদি ঢেকি দিব লাগে মানুহ তেতিয়াহ'লে আমাৰ ওচৰত আহিলে হ'ল ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত এড্ৰেছ উইথ কণ্টেক্ট নম্বৰ দিয়া থাকিব আহিলে হ'ল ঢেকি দিয়া মানুহ লাগিলে বাচন উঠে দিম আমাৰ ওচৰত বাদ দিম দে ভৰি পাৰ্টি এই দুটা ডিসক্রিপশন লিংক আছে ফোন নাম্বার আছে ফোন কৰিব লাগিলে আমি যাম না কি দিব লাগিব হাজিৰা পইচা দিব লাগিব খাওয়াটো দিব লাগিব এই না আমাৰ 1000 টকা দিব লাগিব হাজিৰা 1000 খাওয়া মাংস ভাত তুকে 1000 মুগে 1000 আৰু লগতে খাওয়া দিনত দিব লাগিব হাজিৰা 1000 খাওয়া মাংস ভাত আৰু এই টাইমত পইচা গুড়া হান্দাগলা টপলা বান্ধি দিম এগলা দিব লাগিব আৰু নম্বৰটো দি দিব ডেছক্ৰিপশ্যনত দি দিব ফোন নম্বৰ দিয়া থাকিব যাম ৰাতিপুৱা 6টাতে যাম সেন্ডেল জোরে কত মিলেছে সেন্ডেল জোরে সেন্ডেল কত মিলেছে দেখো আৰু আমাৰ ভাজি আছে চাউল এজুই চাউল মানুহ এতিয়া আমি অলপমান ঢেকি দিলোঁ গুড়া সান্দাৰ কাৰণে ঢেকি দিলোঁ এতিয়া আমি তিনি বান্ধৱে আৰু এক বান্ধৱ ক'ত এই তিনি বান্ধৱে এতিয়া আমি ভেলাঘৰ আৰু মেজিৰ কাৰণে বাঁহ কাটিম তো বাঁহ ক'ৰ পৰা কেনেকৈ কাটো আপোনালোকক দেখাই আছোঁ সময় নাই আমাৰ হাতত ন মাত্ৰ 3 দিন আছে এই 3 দিনৰ ভিতৰত ভেলাঘৰ ৰেডি হ'ব লাগিব এই মোৰ পিছফালে থকা বাঁহখিনি কাটিম এইখিনি মই বাঁহ কাটিম ইহঁত দুটাক টানিব লগাই দিম হয়নে টানিব লাগিব পুৰা টানিব লাগিব দেখাই আছোঁ প্ৰথমৰ পৰা বাঁহ কাটাৰ পৰা একদম ভেলাঘৰৰ গাঁঠি দিয়ালৈকে দৰ্জা ৰেডি হোৱালৈকে ভিতৰত চৌকা খান্দালৈকে দেখাই থাকিম আপোনালোকে চাই থাকিব আমি 3 দিনৰ ভিতৰত ভেলাঘৰ সাজি উলিয়াব পাৰোঁ নে নোৱাৰোঁ পাৰিবই লাগিব আৰে উৰুকা ভেলাঘৰত খাবই লাগিব হয়নে নহয় হয় য়েছ এতিয়া আমাৰ বাহ টানা হ'ব আপোনালোকে চাব পাৰে এডাল বাটানতে আৰু এডাল বা ভাঙি গ'ল
এয়া চাওক ইয়াত এতিয়া আমাৰ বাঁহডাল অলপমান কাপোৰ পিন্ধি আছে বাঁহডালক এতিয়া লাংটা কৰিব লাগিব অলপ হয়নে ইয়াৰ বহুত কাপোৰ হৈছে চাওক ইয়াৰ কাপোৰ এই কাপোৰ দেখছি না আপোনালোকে ইয়াৰ কাপোৰ